আৰম্ভ হৈ ২৬ জুনত অন্ত পৰিব মহা অম্বুবাচী। অম্বুবাচী কেইদিন যদি আপুনি বিশেষ কেইটামান নিয়ম মানিব পাৰে তেন্তে আপোনাৰ জীৱনত শুভ ফল লাভ কৰিব। ইয়াৰ লগতে সৰ্প ভয়ো আপোনাৰ অতি সহজে নাশ হ'ব। এতিয়া ক'বলৈ ওলাইছো মহা অম্বুবাচী কেইদিন আপুনি কি কি কাম কৰিব নাপায়। মাটি নাখান্দিব, বীজ ৰোপণ নকৰিব, দাড়ি চুলি কটাৰ পৰাও বিৰত থাকিলে শুভ হয় বুলি মানি লোৱা হয়। এইকেইটা দিনত মন্দিৰ বা গোসাঁই ঘৰত পূজা পাতল কৰাৰ পৰাও বিৰত থাকক। পথাৰত কোনো ধৰণৰ কৃষি কাৰ্য নকৰিব আৰু শুভ কামো এইকেইটা দিনত আপুনি নকৰিব। এতিয়া ক'বলৈ লৈছো অম্বুবাচী কেইদিন ভক্তসকলে কি কি বিশেষ কাম কৰিব পাৰে। ঘৰতে ধ্যান ধাৰণা কৰক, মনোকামনা পূৰণৰ বাবে ভগৱানৰ নাম লওক, দৰিদ্ৰক সহায় কৰক, ধৰ্মীয় গ্ৰন্থ পাঠ কৰক আৰু মহৎ কাম কৰক। বহুলোকে কয় যে অম্বুবাচীৰ সময়ত বহু খাদ্য গ্ৰহণ কৰিব নাপায়। গতিকে ক'বলৈ ওলাইছো অম্বুবাচীৰ সময়ত আপুনি কি কি খাদ্য খাব পাৰিব। পটল, জিকা, লাও, ভেন্দি আদি পাচলি আপুনি খাব পাৰিব, লগতে ফল মূলো আপুনি খাব পাৰিব। এতিয়া ক'বলৈ ওলাইছো অম্বুবাচীৰ সময়ত আপুনি কি কি খাদ্য খাব নাপায়। মিঠাই নাখাব, মছলাযুক্ত খাদ্য নাখাব, দৈ, খিচিৰি, জালুক এনেধৰণৰ খাদ্যবোৰ খোৱাৰ পৰা বিৰত থাকক। যদিহে এইকেইটা দিনত আপুনি পুৱাৰ ভাগত কেঁচা গাখীৰ খাব পাৰে তেন্তে গোটেই বছৰটোৰ বাবে সৰ্প ভয়ৰ পৰা আপুনি ৰক্ষা পাব। অম্বুবাচীৰ সময়ত যদি আপুনি এইকেইটা বিশেষ নিয়ম পালন কৰিব পাৰে তেন্তে জীৱনৰ পৰা সকলো দুখ অমংগল দূৰ হৈ সুখৰ দিন আহে বুলি জনবিশ্বাস।